হেল্ল' গাইজ, আমি গৈ আছোঁ বৰ্তমান এচি ডবলত জেনেৰেটাৰ এটা বোলে বেয়া হৈছে। তাকে আমাৰ এক্সপাৰ্ট জেনেৰেটাৰ এক্সপাৰ্ট তাক লৈ গৈ আছোঁ। আৰু এখাত ইলেক্ট্ৰিকেলৰ ইলেক্ট্ৰিকেল এক্সপাৰ্ট ৰাজু গগৈ, ৰামজি চিগনেচাৰ এক্সপাৰ্ট পাৰ্ণ এক্সপাৰ্ট। আমি তাত জেনেৰেটাৰটো ঠিক কৰিব গৈ আছোঁ। ঠিক হৈ কিন্তু ভগৱান জানে আৰু কাম লাগিব চিগনেচাৰ কিমান টাইম লাগে, কি লাগে, খোৱা বোৱা কি দিয়ে এতিয়া। বতৰটো বৰ ধুনীয়া, বৰষুণ দি আছে, তাৰ কাৰণে গৈ আছোঁ। এই মাইক্ৰ' চলমেণ্ট জবটো হ'লে যে লাগেই। আৰু WSSৰ টিমে যদি জব কৰিবলৈ আহে ৰাতি লাইট লাগিবই, কাৰণ সিহঁতি ৰাতিহে জব কৰে, সিহঁতি দেৰি কৰিবই। সেইটোও ভাল বাৰু, নিজৰ অভাৰ টাইম নহয়, চবকে দিয়ে, ইলেক্ট্ৰিকেলকো দিয়ে। আমি এতিয়া গৈ আছোঁ ভেলাগুৰিৰ পৰা দোৱালপুৰলৈ। দোৱালপুৰৰ পৰা যাম SUV পৰা যাম SUW। প্ৰব্লেমটো আছে SUW 7.5 kV জেনেৰেটাৰ এটা উল্টাকৈ ঘূৰি আছে মালটো, তাক আমি চিধা কৰিব লাগিব যায়গৈ। আমাৰ লগত আছে এক্সপাৰ্ট ৰাজু গগৈ, DG এক্সপাৰ্ট, চিগনেচাৰ এক্সপাৰ্ট আছে এইখনে ইয়ানো নাম মান খাই আছে। কথা নকবি। আমাৰ তেল কিতা है डीजल नहीं দিব তাত रामाई तेल कितना होगा इसमें तेल दिया जाए সন্মুখত আছে এইখন নাগালেণ্ড পাহাৰ। আমি বৰ্তমান বৰ্ডাৰ দি গৈ আছোঁ। এইটো হ'ল বৰ্ডাৰ ৰাস্তা। বৰ্ডাৰ মানে ইফালে অসম, ইফালে নাগালেণ্ড, এইখন নাগালেণ্ড। ৰাস্তাটো বেয়া হৈছে বাৰু।